মোৰ সমৰ্থনৰ কাৰণে আমি কুমাৰীঘাটাৰ বুকুত বিশাল এটা নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ইয়াত বহুতো হাজাৰ হাজাৰ মানে আমাৰ পুৰুষ মহিলাসকলে আহি সহযোগ কৰিলে আৰু তেওঁলোকে মোক সমৰ্থন কৰিছে। অহা দিনবোৰত অৰ্থাৎ 9 তাৰিখে তেওঁলোকে মোক ভোট দি জয়যুক্তৰ কাৰণে যিখিনি পণ ল'লে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছে। আজি এই জনসভাখন দেখি নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়া তথা UPPL দলৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী নিশ্চয় কলিজাটো কঁপি গৈছে। অহা দিনত তেওঁলোকে মানে এটা পদক্ষেপ লৈ গ'লে তেওঁলোকে ভয় কৰিব। যেহেতু নিৰ্বাচনী প্ৰচাৰ সভা আপুনি চলাই আছে, ভোটাৰ ৰাইজৰ কিবা আলোচনা হৈছে? তেওঁলোকেতো যথেষ্ট বুজি পাইছে, কাৰণ বিজেপি কিয় লাগে কিয় নালাগে, UPPL চৰকাৰক বা UPPL দলৰ প্ৰাৰ্থীক কিয় লাগে কিয় নালাগে এতিয়া সকলো বুজা পৰা হৈছে, বুজিব পৰা হৈছে। তেওঁলোকক আমি বিশেষ বুজুৰি দিব লগা হোৱা নাই। আজিকালি ভোটাৰসকল পূৰ্বক হৈ থকা নাই, আগৰ দিনৰ ভোটাৰৰ দৰে হৈ থকা নাই। তেওঁলোকে সকলো কথাবোৰ বুজি পায়, সকলো জ্ঞান তেওঁলোকৰ আছে। আমি কাক সমৰ্থন কৰিলে ৰাইজৰ লাভ হ'ব এই কথা তেওঁলোকে চিন্তা কৰিব পৰা হৈছে। সেইকাৰণে তেওঁলোকে মোক সমৰ্থন কৰিছে আৰু মোক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে পণ এটা লোৱা আমি দেখিবলৈ পাইছোঁ। ৭৫,০০০তকৈ অধিক ভোট লৈ জিকি যাম আৰু আমি ৭০ সংখ্যকতকৈ অধিক আসন লৈ আমি জিকি যাম আৰু অসমত নতুন চৰকাৰ কংগ্ৰেছৰে হ'ব। আজি মই এসপ্তাহ ধৰি তামোলপুৰ সমষ্টিত অলিয়ে গলিয়ে ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু বিভিন্ন সভা অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। আজিও অলপ আগতে এখন সভাত অংশগ্ৰহণ কৰিলোঁ। মই ৰাইজৰ এনেকুৱা সঁহাৰি দেখিছোঁ, যাতে ইয়াত মই ৰাইজৰ লগত মত বিনিময় কৰি এইখিনিয়ে গম পালোঁ যে ৭০,০০০ ওপৰত ভোটত জয় হ'ব। ৰাফেল দৈমাৰী ইয়াৰ পৰা জয় হৈ কংগ্ৰেছ চৰকাৰক গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত মজবুত কৰিব আৰু অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইবাৰ আপাৰ আছামৰ মানুহে মাৰ বান্ধি থিয় হৈছে তেখেতক ব্ৰহ্মপুত্ৰ নদীত উটিয়াই দিবৰ কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। সৌসিদিনা তেওঁ কৈছে যে কংকি চৌধুৰীয়ে গৌ মাংস খাইছে। আৰে গৌ মাংস খাইছে, কিবা খাইছে, তেওঁৰ ব্যক্তিগত কথা। কি মাংস খাইছে তোমাৰ চাবলৈ কি দৰকাৰ আছে? তুমি কিমান উন্নতি কৰিছা তুমি সেইটো কথা কোৱা। তুমিতো উন্নতিৰ কথা নকোৱা, কিন্তু তুমি কোনে কি খাইছে সেইবিলাক ঢোল পিটি ফুৰিছা। মই তোমাক ক'ব বিচাৰিছোঁ, যেতিয়া অসমত অভিমুক্তেশ্বৰণ সৰস্বতী আমাৰ ভাৰতবৰ্ষৰ শংকৰাচাৰ্য যেতিয়া অসমত আহিছিলে তেতিয়া তুমি ক'ত আছিলা? তেতিয়া তুমি কিয় মাত নামাতিলা? গৌ মাংস হত্যাৰ কথা তেতিয়া কিয় নকলা? তেতিয়া তুমি তেওঁৰ কাষত কিয় থিয় নহ'লা? তেতিয়া তোমাৰ বিজেপি বাহিনী ক'ত গৈছিলে? তেতিয়া তোমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত গৈছিলে? যেতিয়া অভিমুক্তেশ্বৰণ সৰস্বতীয়ে ভাৰতবৰ্ষত প্ৰতিটো জিলাতে প্ৰতিটো জেগাতে গৈ তেওঁ যেতিয়া গৌড স্থাপন কৰিছিলে তেতিয়া তোমালোকে কিয় গৌ হত্যাৰ মাত নামাতিলা? তেতিয়া তোমালোকে কিয় তেওঁৰ কাষত থিয় নহ'লা? আজি গৌ হত্যাৰ কথা ক'বলৈ আহিছা, ডাঙৰ লেকচাৰ মাৰিব আহিছা। গতিকে তোমাক এইবাৰ ৰাইজে, অসমৰ ৰাইজে তাৰ প্ৰতি উত্তৰ দিব, ব্ৰহ্মপুত্ৰ নদীত তোমাক উটুৱাই পঠিয়াই দিব।